ঐ আজি ছাৰহঁত ইমান দেৰিলৈকে অহা নাই যে, আজি ক্লাছ নকৰাব নি ছাৰে? ঐ নকৰালে ভালেই হ'ব, আমি চবেই মিলি আন্তঃৰাষ্ট্ৰীয় খেলোৱা। খেলোৱা। গুণে খোৱা প্ৰথমতে তই গান গা। তই নিজকে বহুত ভাল গা বুলি ভাব ন, তই গা। এনে ভেলভেলাই থাক ন, এতিয়া গা। গাইছো ৰ। প্ৰথমতে মই কি আখৰে গাম তাকে ভাবিছো। ঐ তই ম লগা গা, ম লগা। ভাবিছো। এটা মনত পেলাই ৰ। ঐ মৰমত মাতিছো তোমাক জানে বুলি, তুমি মোৰ বুকুৰে এহিয়া বাখৰ মণি, একতেনো গৈ আছিলা বিচাৰি মুখ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা। কোৱা তই মজাই গাচোন, ভাল লাগিছে। এবাৰ গেন্ধেলাই গা। তই গেন্ধেলাই ল লগা গা, ল লগা। ৰ মনত পেলাইছো। জল্দি মনত পেলাই আছো। গেডেঙে গাব লাগিব, গেডেঙে চবকে অৰ্ডাৰ দি আছে নহয়, এবাৰ গেডেঙে গাব। মনত পেলাই ৰ। লৈ যা তোকে লৈ যাওঁ, কৈ যা তোকে কৈ যাওঁ। গধূলিলৈ বাটে চাওঁ, পদূলিলৈ ঘনাই যাওঁ, গধূলিলৈ বাটে চাওঁ, পদূলিলৈ ঘনাই যাওঁ। জলৰ গাই বাটে। জলৰ গান মই জানোৱেই, ৰ গাইছো। জানমণি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা ঐ জান। বাবা তই মজা গাইছচোন। তই হেভি গাৱ দেই, মই আজি গম পালো তই হেভি ছিংগাৰ। বাবা মজা লাগিছে। ঐ চাই আহিছে বাই দেই, মাছ নিচিনা লাগিছে। কি হ'ল তহঁতি গোটেইকেইটা লগ লাগি কি কৰি আছ? কাজিয়া লাগিছ নি? নাই ছাৰ, আমি কাজিয়া লগা মানুহ নি? আপুনি যে কি কথা কয়, আমি গোটেইকেইটা মিলি গান গাই আছো। কি গান গাই আছ তহঁতি? মোকো গাই শুনা। প্ৰথমতে গেডেঙে গাব, গেডেঙে বহুত ধুনীয়া গান গায়। আজি আমি তাৰ টেলেণ্টটো গম পালো। তহঁতি যে কি কথা ক দেই, মইনো গান গাব মানুহ নি আৰু। অলপ কৈছো যেতিয়া গান এটা গাই দিম আৰু, চিন্তা কৰি লওঁ কি গাম। তই বৰ্ণালী গগৈ গানটো গাচোন, মই এইটো শুনি বিৰাট ভাল পাওঁ, তই সেইটোকে গা। জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে, লা 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 লা। জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে, নাম সলালে স্থান সলালে সলনি সকলো হ'ল। তাই সিমানি পদাৰ নগহে, এনেও ধুনীয়া দেখিবলে। তাই সিমানি পদাৰ নগহে, এনেও ধুনীয়া দেখিবলে। বহু ডেকা কলি যায়ো তাইক বিচৰা হ'ল। ফুলোতে ফুলিলি ৰক্ত জবা, সিটোৱে কৈ মোৰ হেঁপাহ, সিটোৱে কৈ মোৰ হেঁপাহ। তোৰজনী মোৰজনী, মোৰজনী তোৰজনী মোৰজনী হ'ল। গেডেং তই সঁচাকে বহুত ভাল গান গাৱ দেই, মজা লাগিলে। গেডেঙৰ টেলেণ্টটো কিন্তু মানিব লাগিব দেই, বহুত ধুনীয়া গান গায় দেই। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিলো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।